আজিৰ ব্লগটো মানে দূৰৰ ব্লগ নহয়, মানে সৃষ্টি হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। লগতে ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। চাওক ফ্ৰেণ্ডসকল, আজিকালি মহিলাবিলাকে কি কাম কৰিব নোৱাৰা আছে, সেই নোৱাৰা কামটো মই দেখুৱাই আছোঁ আপোনালোকক। তো বলক ফ্ৰেণ্ডসকল, তো এনেকুৱা কৰে আজি অলপমান মহিলাবিলাক কাম কৰাটো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বলক। এইফালে মানে সৃষ্টি হয় নিজৰ কাম কৰিব লাগিব বুলিকে হাঁহি আছে। ইয়ে প্ৰথমতে কোদাল দি গাঁটা খুন্দিব লাগিব। গাঁটা খুন্দাতে ভাগৰ লাগিছে। এইফালে পুৰুষৰ লগত চেলেঞ্জ। এতিয়া মানে তামোল পুলি লৈ আনিব তাৰ পৰা পুলি আনিকে ৰুব ইয়াতে। একেবাৰে মানে কি ক'ম আৰু, অলপমানহে খান্দিছে, হৈ যাব, একো নহয়। আজি ৰোৱা হয়, এনেকৈ কৰি ৰুই আহি আছোঁ আমি। এয়া ইমানখিনি পালোঁ। তাৰপিছত আৰু কেইটামান আছে, মই গাঁটা খুন্দিম, সৃষ্টি মই ৰুই যাব এনেকৈ কৰি। কেইটামান ৰুম, তাৰপিছত মাজে মাজে মৰা আছে যোৱাবাৰ ৰোৱাত, তাত ব্লেংক জেগাত ৰুই দিম। আজিৰ ব্লগটো মানে দূৰৰ ব্লগ নহয়, মানে দূৰৰে একদম পাহাৰৰ ওপৰত এনেকৈ কৰি। তো ইয়াত তামোল ৰোৱাকেইটাই মই অলপমান শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তো বলক। তো এনেকৈ কৰে, এইটো হৈছে ৰবাৰ গছ হয়। সেই ৰবাৰ গছ এই বাগানটো মোৰ নিজৰে হয়, বেছি নহয়, অলপমান আছে। কিছুমান মানে ব্লগত কথাবিলাক মিষ্টেক হৈ যায়, সেই মিষ্টেক এটা অলপ মানে শুধৰাই দিয়ে এইজনী। মানে মই কৈছোঁ তামোল ৰোৱাটো বলক বুলি কৈছিলোঁ, কিন্তু বলক নহয়, বলক প্ৰথমে মই ক'লোঁ। তো ভিডিঅ'টো চাই থাকিব। ভাতে খোৱা নাই চাগে। মানে বৰষুণ নতুন দিছেতো, এইটো বহাগ মাহ পৰিলে আৰু কেইটামান দিন। এইটো কাৰণে সেই নতুন পানী পৰাত যিকোনো গছ গছনি ৰুব লাগে, তেতিয়া মানে বহাগ আহিলে নতুন শিপা ওলাই আহিব, আৰামছে বাচি যাব, টেনশ্যনে নাই। হয় হয়, সেইটো কাৰণে এয়া আৰু কাম কৰিলোঁ। আৰু বোলে কাম কৰিলে স্বাস্থ্যৰ কাৰণে ভাল। স্বাস্থ্যটো একেবাৰে বেয়াটো। চাওক ফ্ৰেণ্ডসকল, তামোল কেইটামান ৰুলোঁ, তাৰপিছত এইটো ছজনা গাছ, মানে ছজিনা একে ওপৰত আছে ফলকেইটা। তো ইয়াৰ পৰা কাটি দিম ঠানিটো, তাৰপিছত আৰামছে বঢ়িয়াকৈ ৰেচিপি বনাই খাম। ৰেচিপিটো দেখুৱাম, কাৰণ ছজিনাৰ ৰেচিপি চবেই জানে ৰান্ধিব কেনেকৈ লাগে।
ভয় লাগে ঐ বাহ 1 একদম তলৰ পৰা চা না বাপৰে কি খাতৰা ইয়া চাও ফ্ৰেণ্ডসকল পাহাৰত আহিলে এনেকুৱা বস্তু পায় এইটো হ'ল চজিনা তাৰপিছত এইটো কলপাত লৈছে তাৰপিছত আৰু ইয়াত কলপাত তো কলপাতটো লোৱা হৈছে বহাগ 1 তাৰিখ আহি আছে সেইকাৰণে ঘৰতে মানে জঙামঠ আজি বনোৱা হৈছে সেইটো মানে বান্ধিব লাগিব ওপৰত সেইকাৰণে আৰু জানে আমাৰ সমাজত যিকোনো অনুষ্ঠানত জঙামঠটো লাগিবই সেইটো কাৰণে জঙামঠ ৰেডি কৰি ৰখা হৈ আছে আৰু লগতে ভিডিঅ'টো নিশ্চয় দেখাই পাইছে আপোনালোকে যদি ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাব আৰু এটা কথা ফ্ৰেণ্ডসকল আপোনালোকক নিমন্ত্ৰণ জনোৱা হৈছে যে অহা বহাগ 1 তাৰিখ দিনা আমাৰ ঘৰলৈ আহিবৰ কাৰণে যদিহে আহে তেতিয়াহ'লে জঙামঠটো খাব পাৰিব টেনশ্যন নাই তো ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ বাই বাই